অসম গ্ৰামীণ বিকাশ বেংকত অগ্নিকাণ্ডৰ ঘটনা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ অসম গ্ৰামীণ বিকাশ বেংক গৰৈমাৰী শাখাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বেংকৰ ভিতৰ ভাগত থকা কম্পিউটাৰ কেছ কাউণ্টাৰ কেবিনকে ধৰি বহু নথিপত্ৰ জুইত জাহ যায় বেংক সেৱা গ্ৰহণৰ বাবে গ্ৰাহক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বন্ধ হৈ পৰে বেংকৰ সকলো ধৰণৰ লেনদেন প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ অনুমান কৰা হৈছে আৰু মানে আমি আতংকিত হৈছো যে যোৱাকালি মানে মই বেংকত আহিছিলো ভালে পাইছো অসম গ্ৰামীণ বিকাশ বেংক গৰাইমাৰী স্থিত আজি হঠাৎকৈ আমি কাস্টমাৰে হয় মই এজন ইয়াৰে কাস্টমাৰ হয় আহিছো হঠাৎকৈ চাও এনেকৈ মানে বেংকৰ মাজত এনেকৈ জুই মানে সকলো ভস্মীভূত হৈ গৈছে আপোনাৰ কেছ যি আছে আপোনালোকে চাইছে নিশ্চয় মানে আমি এই হিচাপতে আমি মানে এতিয়া প্ৰশাসনক অনুৰোধ জনাও মানে বেংকৰ কৰ্তৃপক্ষক অনুৰোধ জনাও যাতে অতি সোনকালে আর মানে এইটো কি কার গাফিলতি তেনেকুৱা হল নাজানো কিন্তু আমি গ্ৰাহক যাতে আমি কোনো অসুবিধাৰ সন্মুখীন নহওঁ যেহেতু আমাৰ চেক ইত্যাদি সকলোৰে আছে গাঁৱৰ গতিকে আমি যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহওঁ আমাৰ এই গৰামী ব্যক্তি ৰাইজে গতিকে এইখিনি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিনম্ৰভাৱে আহ্বান জনাইছো বেংকত জুই লাগিছে মানে আমি বেংকত লেনদেন কৰো আমি এসএসজিৰ মানুহ বহুত টকা পইচা লেনদেন আছিল আমাৰ ইয়াতে আমি আজি গোটৰ কামত আহি পেলাই দেখা পালো জুই লাগি জ্বলি আছে কিন্তু জুইটো ওপৰত লাগা নাই ভিতৰত কিবা লাইন কানেকচনৰ পৰা জুইটো লাগিছে দেখা পালো যিবিলাক ল্যাপটপ আছিল আসবাবপত্ৰ আছিল বহুত ডকুমেন্টস আছিল সব জ্বলি গৈছে হয় আমি পইচাৰ লেনদেন আছে আমাৰ ইয়াতে আমি হেৰি কৰিব আহিছিলো মানে আমাৰ লোনৰ কিস্তি আছিল আমি কিস্তি জমা কৰিব আহিছিলো আহি পেলাই দেখা পালো ইয়াতে সব জ্বলি আছে বহুত প্ৰবলেম হ'ব মানে এসএসজিৰ বহুত টকা পইচা লেনদেন অকল আমাৰে নহয় এইটো বেংকত বহুত এসএসজিৰ লেনদেন হয় বহুত টকা পইচা লেনদেন আছে বহুত ক্ষতি হৈছে 20 লাখ 30 লাখ টকাৰ সম্পত্তি গল বেংকৰ যিমান ফাইল আছিলে ল্যাপটপ কম্পিউটাৰ মেচিন সেচিন যিমান আছিলে জেৰক্স প্ৰিন্টাৰ মেচিন সব পুৰি জ্বলি পুৰি শেষ হৈ গৈছে কাগজ পাতিবিলাক শেষ হৈ গৈছে হয় এইটো বহুত প্ৰবলেম হৈ গল এতিয়া আমাক চৰকাৰে কেতিয়া ভাল কৰি দিয়ে ওপৰৰ হেড অফিচৰ পৰা যাতে সোনকালে আহি কিনে আমাৰ পাব্লিকক সহায় কৰি দিয়ে এইখিনি আমাৰ ক'বলগীয়া দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড